চাওক একো নাই যাবই লাগিছিল লাগে নাই ভাই উঠা উঠা হয় নাই কান্দিব নালাগে লৈ আহা কান্দিব নালাগে 20 কিলো লৈ আহ লৈ আহ সেইটো লৈ আহা ले नहीं ले बांस में लेन तो टांगी क्या कथा कि मानुह आसे नहीं हर दौरा मानुह আছে আছে বাহনা লাগিলে হৈ গ'ল কৈলাশ চাওৰা তেওঁ সম্পাদক আছিল আৰু তেখেতে যিটো কথা ক'লে যিটো মৃত্যু ঘটনাৰ কথা ক'লে এই কথাটো সত্য তেওঁ আগৰ পৰা মানসিক ৰোগ আছিলে আৰু মানসিক ৰোগৰ কাৰণে কেতিয়াবা ঘৰৰ পৰা ওলাই গৈছিলে আকৌ কেইবাদিন তাৰ জীয়েকৰ ঘৰত থাকিছিলে আকৌ আহিছিলে তেনেকুৱা অৱস্থাত অহা যোৱাটো হৈ আছিলে কিন্তু যে আজি যে যিটো ঘটনা হ'ল এইটো মানে কোনেও নাজানে আজি অকস্মাতে তেওঁ মানে আজি মৃতদেহটো পানীৰ পৰা ৰাইজে প্ৰতিঘাত কৰিলে আৰু দেখা পালে আৰু তেনেকৈ চবেই আমি মিলিজুলি আহি চাইছোঁ যে সঁচাকৈ তেওঁ মানুহজনী মানে যেনেকৈ মানে কি কয় আমাৰ বাঙালী ভাষাত তাজ্জাবাৰী হৈ মানে হৈ আছে চিনাকিটো ইমানটো নাছিলে কিন্তু এতিয়া পুলিচক মাতি তেতিয়া আমি চাবলৈ পালোঁ যে ইয়াৰে হৈ ধৰি লওক আমাৰে লাইনৰে এজন মানে বোৱাৰী বা মাতৃ বা বাই আছিলে গতিকে এই বস্তুটো তেওঁ আগৰ পৰাই এটা মানসিক ৰোগ আছিলে কি নাম তেওঁৰ নামটো আছে শ্ৰীমতী ডলি চাওৰা আৰু তেওঁৰ স্বামীৰ নাম আছিলে শ্ৰীযুত সম্ৰাট চাওৰা আৰু তেওঁৰ চাৰিজনী জীয়েকো আছিলে বিয়া বাৰু হৈ গ'ল নাতি পুতি চাইছিলেহি বিশেষকৈ আৰু এতিয়াও আছে তাৰ জীয়েকহেঁতি আৰু তাৰ জোৱাইহেঁতি আহিছে মৃত্যু খবৰ পাই গতিকে মই এইখিনিতে আৰু বেছি বহলাই নকওঁ এই থুলমূলকৈ